আছে উল্টাই আকৌ মুখে দালাল বুলি মাটিৰ দালাল বুলি অভিহিত কৰিছে। নিজৰ দেউতাকৰ মাটি নিজৰ গ্ৰেণ্ডফাদাৰৰ মাটি মোৰ নামত উঠাম বা কিবা কৰিম সেই বুলি মই চাৰ্কলত যোৱাটো দালালি হ'ব নেকি? দালাল হলে মাটিৰ কিনা বেচা কৰা যিবিলাক মানুহ চাৰ্কলত থাকে, দালাল বিচাৰিবলৈ আমি চাৰ্কলত যাব লাগিব। মই গাঁৱত থাকিবলৈতো দালালি কৰিব নোৱাৰিম। আপোনালোকক মই আন্তৰিক অভিনন্দন জনাইছোঁ। তো মোৰ অৱশ্যে মোৰ পৰিচয়টো আপোনালোকক চমুকৈ মই দিব লাগিব। মই ছাতিপুৰ এম ই স্কুলৰ প্ৰধান শিক্ষক, মোৰ ঘৰ ছাতিপুৰ গাঁৱত। তো মই এজন ৰিপৰ্টেড পাৰ্চন হয়, আপোনালোকে হয়তো চিনি নাপালেও দুই এজন মিডিয়াটো চিনি পাব। যি কি নহওক, যোৱাকালি মোৰ বিৰুদ্ধে চিৰাং টাইমছত এটা বাতৰি সম্প্ৰচাৰ হৈছে। তো মোক বিভিন্ন ধৰণে মানে মাটিৰ দালাল কিবা কিবি বুলি আখ্যা দিয়া হৈছে। এইটো কমপ্লিটলি বাতৰিটো যিটো পৰিৱেশন কৰিছে তেনেকুৱা কোনো তথ্য নাই, বা মাটিৰ দালালি এজন মই প্ৰধান শিক্ষক হৈ পেলাই মাটিৰ দালালি কৰিম এইটোতো অসম্ভৱ কথা। আৰু মাটিৰ দালাল চিডলি আপোনাৰ চাৰ্কেলতে থাকিব, মই স্কুলত থাকো 3:30লৈকে মই স্কুল কৰিব লাগে, ইফালে ইলেকশ্যন ডিউটি। তো যি কি নহওক, কালি যিখিনি মানে অভিযোগকাৰী, মোৰ আচলতে মানে যিটো অৰিজিনেল ঘটনা, আচল ঘটনাখিনি আপোনালোকক হয়তো মই অৱগত কৰাবলৈ চেষ্টা কৰিম মিডিয়াৰ জৰিয়তে। তো যাতে ৰাইজৰ মাজত মই যে এজন আদৰ্শৱান শিক্ষক সেই তাৰে যিটো যুক্তিযুক্ত কথাখিনি বা যোৱাকালি যিটো বাতৰি সম্প্ৰচাৰ হৈছে, বাতৰিৰ কোনো সত্যতা নাই, সেই বস্তুখিনি মই যুক্তি সহকাৰে আপোনালোকৰ মিডিয়াৰ আগত মই দাঙি ধৰিবলৈ চেষ্টা কৰিম। তো যি কি নহওক, যোৱাকালি আমাৰ যিটো আচল ঘটনা, আমাৰ ছাতিপুৰ গাঁৱৰ মৰহুম নুৰুল হক, মোৰ গ্ৰেণ্ডফাদাৰ, তেখেত ঢুকাইছে 99ত। তো তেখেত ঢুকোৱাৰ পিছত তেখেতৰ যিখিনি সম্পত্তি তেখেতৰ নামতে থাকি গ'ল। তো আজি 2017 চনত বা 2016 চনত বা তাৰ তেখেত ঢুকোৱাৰ পিছতে হয়তো আমি ফেমিলি পাৰ্টিশ্যন কৰি মাটিবিলাক ভগাই লৈছিলোঁ। কিন্তু মাজতে কি হ'ল, মানে যাৰ যি মন যায় 2 বিঘা হওক, 3 বিঘা হওক, 4 বিঘা হওক, 1 বিঘা হওক, এনেকৈ চিডলি যায় আৰু নামত তুলি লয়, মানে কোনো মানে নিয়ম নোহোৱা কৰি পেলাই। ধৰক আনোৱাৰা বেৱা, সেইটো মোৰ ছেকেণ্ড গ্ৰেণ্ডমাদাৰ, তেখেতক কোনো মাটি মোৰ গ্ৰেণ্ডফাদাৰে দি যোৱা নাই, মানে দি যোৱাৰ সময়ে পোৱা নাই। 99ত তেখেত ঢুকাইছে, মাটিখিনি এজমালি হৈ আছে, তেখেতক আমি মাটি ভগাই দিছোঁ, নিদিয়াও নহয়। তেখেতে যিটো আৰোপ লগাইছে মোৰ বিৰুদ্ধে যে 1 বিঘা 83 লেচৰ যিটো মাটি, নুৰুল দাৱানীৰ নামত, নুৰুল হকৰ নামত 21 বিঘা মাটি বৰ্তমান আছে, তাৰ নথি আপোনালোকক মই দেখুৱাবলৈ বাধ্য হৈছোঁ বা দেখাম। 21 বিঘা মাটিৰ এগেইনষ্টত ইতিমধ্যে নুৰুল হক, মোৰ গ্ৰেণ্ডফাদাৰৰ ল'ৰা, মোৰ খুৰা ইস্কৰ আলী আৰু মোৰ পেহী হালিমন বিবি ইতিমধ্যে এই মাটিৰ টনা আজৰা লৈ তেখেতসকলে কি কৰিছে, আমাৰ চিৰাং আদালতত ইতিমধ্যে 37 গোচৰ নম্বৰ 37/2022 এটা টাইটেল শ্বুট কেছ ইতিমধ্যে কৰিছে, কেছটো চলি আছে। ইয়াৰ গোটেইখিনি এইখিনি যিখিনি কাগজ, টাইটেল শ্বুট 37/2022 এইটো, ইয়াৰ গোটেইখিনি কাগজ আপোনাৰ নুৰুল শেখ এজমালি পাট্টা, নুৰুল শেখৰ যিখিনি আপোনাৰ ৱাৰিছ আছে তেওঁলোকৰ নামত গোটেইখিনি, কাকো ইয়াত ঠগোৱা হোৱা নাই, প্ৰত্যেকৰে নাম ইয়াত সন্নিৱিষ্ট হৈ আছে। আৰু যিটো টাইটেল শ্বুট কেছ চলি আছে, ইয়াত প্ৰত্যেকজন মানুহেই নিজৰ নিজৰ যিটো অংশ বা শ্বেয়াৰ সেইটো নিশ্চয় ন্যায়ালয়ে প্ৰদান কৰিব। তাৰপিছত আনোৱাৰা বেৱাৰ যিটো কথা কৈছে, যে আনোৱাৰা বেৱাৰ যিটো 1 বিঘা 83 লেচা মাটি, তেখেতে নুৰুল হকে 99 চনত মৃত্যুবৰণ কৰিলে, তেখেতে মাটিৰ নামজাৰি কৰিলে 2017 চনত। আৰু নুৰুল হকে মাটি তেখেতক দি যোৱা নাই। আৰু এজন মানুহ মৃত্যুৰ পিছত তেখেতৰ যিখিনি ৱাৰিছ, কোনোবা মাটি যদি সেটেলমেণ্ট কৰি ল'ব লগা হয়, গোটেই ৱাৰিছখিনিৰ ছিগনেচাৰ লাগিব। এজন ৱাৰিছে কোনো মাটি কাকো দিব নোৱাৰে। তো যি কি নহওক, আনোৱাৰা বেৱাৰ তলে তলে কি কৰিলে, এই 1 বিঘা 83 লেচা মাটি, এই মাটিটো তেখেতৰ জোৱাই মানে সুৰুজ জামালৰ দেৱানগিৰিৰ নেতৃত্বত আৰু নেপথ্যত আৰু 2 এজন মানুহ আছে, তেওঁলোকৰ মানে কুবুদ্ধিত পৰি পেলাই আনোৱাৰা বেৱাই কি কৰিলে, এই 1 বিঘা 83 লেচা মাটি তেখেতৰ নামত কৰি ল'লে। এই মাটিটো আচলতে মোৰ নুৰুল হক মানে ককা দেউতা মৰাৰ পিছতে আমি মাটিটো ভাগ কৰি দিছিলোঁ। মোৰ 3জন পেহী, তাৰপিছত আনোৱাৰা বেৱাকো 80 লেচা মাটি তাতে দিয়া হৈছে। মোৰ 3জন পেহীক 30 লেচা কৰি মাটি 90 লেচা মাটি দিয়া হৈছে। আনোৱাৰা বেৱাক দিছে 80 লেচা, মোৰ খুৰাৰ তাতে অংশ আছে 12 লেচা, এই হ'ল আপোনাৰ 1 বিঘা 83 লেচা। মোৰ মাজতে মাজৰ যিটো পেহী নুৰজাহান, এই যোৱাকালি যিটো ষ্টেটমেণ্ট দিছে, তাৰ অংশৰ মাটিটো অলৰেডি বিক্ৰী কৰি থৈ গ'ল 2জন পেহীৰ ওচৰত, থৈ যাই পেলাই সি এতিয়া কৈ আছে যে নাই আনোৱাৰা বেৱাক মাটি দিব লাগে। আনোৱাৰা বেৱাকটো মাটি দিয়া হৈছে, তেখেতৰ 1 বিঘা 83 লেচা তেখেতৰ যিটো শ্বেয়াৰ
80 লাখা মাটি তেখেতৰ ঘৰ আছে, তেখেতে সেই মাটি দখলত আছে। ইতিমধ্যে আপোনালোকে যোৱাকালি য'ত যাই পেলাই থিয় হৈছিলে সেই মাটিটো আনৰ বেৱাৰ দখলত আছে, তাতে ঘৰ তুলিছে। কোনো মাটি কোনেও দখল কৰি লোৱা নাই আৰু ল'ব নোৱাৰে। কেনেকে ল'ব? এইটো বেলেগৰ মাটি নহয়, এইটো নুৰুল সাগৰ যিখিনি ৱাৰিছ তেওঁলোকে পাব। আৰু অবভিয়াছলি আৰু এটা ইণ্টাৰেষ্টিং কথা, আনৰে বেৱাই ইতিমধ্যে উক্ত মাটিৰ এগেইনষ্টত টাইটেল শ্বুট কেছ কৰিছে, কেছ নম্বৰ 4 2023। আপোনালোকে চাৰ্চ কৰিলে পাই যাব, কেছটো চলি আছে। নুৰুল হকৰ মাটিৰ এগেইনষ্টত 21 বিঘাৰ এগেইনষ্টত এটা টাইটেল শ্বুট কেছ চলি আছে। প্লাছ আনৰে বেৱাই নিজে তেখেতৰ 1 বিঘা 83 লেছাৰ এগেইনষ্টত আকৌ কেছ কৰিছে। কেছটো চলি আছে, কেছ নম্বৰ 4 2023। আৰু এটা কেছ হ'ল আপোনাৰ 37 2023। দুটা গোচৰ চলি আছে চিৰাং আদালতত। গতিকে ইয়াত ক'ব লগা একো নাই। আদালতত কিয় যায়? আদালতত যায় মানুহে ন্যায় বিচাৰ পোৱাৰ কাৰণে। গতিকে সেইটো ধৈৰ্য আমি ধৰিব লাগিব। কিন্তু আচলতে মই বুজিব পৰা নাই যে দুটা কেছ চলি থকাৰ পাছতো এই মাটিখিনিক লৈ পেলাই ইহঁতে কিয় এনেকুৱা এটা মানে কেঁচাল লগাইছে বা মোৰ লগত। এই আনৰে বাবে আৰু মাজত কি কৰিছে আপোনালোকক নকলে নহব। মোৰ 4 ভাইৰ মোৰ নামত চিআৰ কেছ কৰিলে, কেছ নম্বৰ 4 2023। মই বোলে আনৰে বেগ ধৰি মাৰিছো, মোৰ 4 ভাই ধৰি মাৰিছো। কেছ নম্বৰ 4 2023 আপোনালোকে চাৰ্চ কৰিলে পাব। কেছটো ইতিমধ্যে জাজমেণ্ট হ'ল। মই এবছৰ মোক হাৰাশাস্তি খোৱালে। মই এজন শিক্ষক হৈ পেলাই, প্ৰধান শিক্ষক, চিৰাঙৰ ভিতৰত নম্বৰ 3 মোৰ স্কুলখন হয়। 500ৰ ওপৰত এনৰলমেণ্ট আছে। আজি আপোনালোকে আপ টু চিৰাঙৰ যদি আপুনি ডিএমচি যে আমাৰ IS বা আমাৰ উপায়ুক্ত মহোদয় তেখেতৰ লগত নলজাতে। মই ইতিমধ্যে ইলেকশ্যন ডিউটিৰ পৰা জাষ্ট আহিছো মাত্ৰ। মই ইমান ব্যস্ততা থকা মানুহ, কিন্তু মোৰ যোৱাকালি যিখিনি কথা মোৰ এগেইনষ্টত কোৱা হ'ল, এই মাটিৰ আনৰা বেৱাই যিটো কেছ কৰিছিলে চিআৰ কেছ, এইটো মই মানে ৰায় পাইছো, জাজমেণ্ট দিছে। ইতিমধ্যে এটা ভুৱা কেছ কৰিছিলে। এতিয়া এই ভুৱা কেছ, এই 4জন ভাইকোৱাকে এবছৰ মোক কষ্ট কৰালে। মই এটা মানহানি কেছ হয়তো দিয়াৰ কাৰণে মই ইতিমধ্যে প্ৰস্তুতি চলাইছো। হয়তো ঈদৰ পিছত 4টামান মানহানি কেছ আনৰা বেৱাৰ নামত হৈ যাব। এতিয়া মোকে নিৰ্যাতন কৰি মিছগাইড কৰি আছে, ৰেপুটেশ্যনটো বেয়া কৰাৰ কাৰণে ই অহৰহ চেষ্টা কৰি আছে। কাৰণ মোৰ ওচৰত মাটি 1 বিঘা বিক্ৰী কৰিছিলে মুখে মোৰ পেহীয়ে। আজি সেই মাটি মই ইচ্ছা ঘূৰাই দিব লগা হ'ল। সেই মাটিৰ এগেইনষ্টত মোক 2-3টা কেছ মাৰিছে। মাটিটো মই আবার ঘূৰাই দিছো, কিন্তু একচুৱেলি এই আনৰ বেগক মিছগাইড কৰিছে, আনিছৰক মিছগাইড কৰিছে। এই যিসকল মানুহে সমাজত দুৰ্নীতি কৰি আছে, দুৰ্নীতিত লিপ্ত হৈছে, সেইবিলাক মানুহক আমি ফকাচত আনিব লাগে। মই এজন আদৰ্শৱান শিক্ষক, সমাজত মোৰ এটা ৰেপুটেশ্যন আছে। মই ছাতিপুৰ মছজিদৰ মই মানে প্ৰতিষ্ঠাপক সম্পাদক এতিয়ালৈকে আছো। আজি 12 বছৰলৈকে সমাজৰ নেতৃত্ব লৈ আছো। মই যদি এনেকৈ ইমান এটা বেয়া মানুহ হওঁ, মোক সমাজে কিয় নেতৃত্ব দিব? আজি মই চিৰাঙৰ 3 নম্বৰ স্কুলত মই আজি প্ৰধান শিক্ষক হ'বলৈ সক্ষম হৈছো। কিয়? মোৰ গুণৰ বলত, মোৰ অভিজ্ঞতাৰ বলত মই হ'বলৈ সক্ষম হৈছো। যি কি নহওক, মই বাৰু বেছি দীঘলে নকৰো। যোৱাকালি যিটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে যিটো বাতৰি সম্প্ৰচাৰ কৰা হ'ল, এইটো খুব মোক লাজ পাইছো। দেখা কৈছে আপোনাৰ গ্ৰেণ্ডফাদাৰৰ 66 বিঘা মাটি আছে বুলি এটা আছিল বুলি এইটো কমপ্লিটলি ভুৱা কথা। যদি আছে প্ৰমাণ দিয়ক, কোৰ্টত সাবমিট কৰক কাগজ। 21 বিঘাৰ ওপৰত কোনো কাগজ নুৰুল হকৰ নাপাব। যদি পায় কোৰ্টত জমা দিয়ক। তেতিয়াহ'লে 66 বিঘাৰ অংশ ময়ো পাম, যিহেতু মই নুৰুল হকৰ ময়ো এজন শ্বেয়াৰ হোল্ডাৰ হয়। মোৰ দেউতা যদি 1 নম্বৰ পুত্ৰ আছিলে, যদি 66 বিঘাৰ ভাগ, তেতিয়াহ'লে শ্বেয়াৰ মোৰ বেছি হ'ব। যদি সিহঁতৰ হাতত তথ্য আছে, তথ্য মোক আদালতে জমা দিব লাগে। আমাৰ হাতত তথ্য 21 বিঘাৰ আছিলে, আমি ইতিমধ্যে আদালতে 21 বিঘাৰ তথ্য জমা দিয়া হৈছে। 66 বিঘা 200 বিঘা সিহঁতে যদি আদালতত ইয়াৰ তথ্য সহকাৰে প্ৰমাণ দাখিল কৰিব পাৰে, তেতিয়াহ'লে ভাল কথা। তেতিয়াহ'লে মই আৰু 5 বিঘা বা 8 বিঘা 10 বিঘা মাটি মই বেছি ভাগত পাম। কিন্তু ইয়াত কেছ, টাইটেল শ্বুট কেছ বা আপোনাৰ চিভিল কেছ মানুহে কিয় কৰে? যাতে কোনো ৱাৰিছে নকৰে। আৰু গোটেইবিলাক মাটিতে ইজমেলি হৈ আছে। 70 বিঘা মাটি ইজমেলি হৈ আছে। সিহঁতক আমি মাটি দিয়া নাই। 70 বিঘা মাটিৰ গোটেইখিনি মাটি সিহঁতৰ দখলত আছে। আমাৰ মাটিতো দখলতে নাই। আমি বাৰী ঘৰ কৰি আছো, সিহঁতক মাটি দিয়া নাই বুলি কৈ আছে। আৰু তহঁতে খেতি বাতি ক'ত কৰি আছো? তহঁতৰ ঘৰ বাৰী ক'ত? তহঁতে নিজে কিনা নাই। গোটেইবিলাক নুৰুল দাৱনীৰ মাটি তহঁতে ভোগ কৰি আছো, আমিও ভোগ কৰি আছো। আৰু পৈতৃক সম্পত্তি ভাগ চবে ভোগ কৰিব। যোনে শ্বেয়াৰ হোল্ডাৰ প্ৰত্যেকে ভোগ কৰিব। এতিয়া মোৰ কথা হ'ল, যিহেতু দুটা কেছ চলি আছে, চিভিল কেছ, গতিকে নুৰুল হকৰ যি 21 বিঘা মাটিৰ যিটো ৰায়, এইটো আমাৰ চিৰাং কোৰ্টে দিব। তাৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগিব। যদি ধৈৰ্য নাই, কেছ কিয় কৰিছে? কেছ কৰিব নালাগিছিলে। আইনৰ ওচৰত আমি সদায় ন্যায় পোৱাৰ কাৰণে মানুহে আইনৰ ওচৰত যায়। যেহেতু আদালতত কেছ চলি আছে, গতিকে দুই পক্ষকে সংযম হ'ব লাগিব। চিভিল কেছ সময় পাৰি। তোমাৰ যদি তুমি মাৰামাৰি কৰি কাটাকাটি কৰি কিবা হুলস্থুল কৰি
শান্তি শৃংখলা ধ্বংস কৰি পেলাই যদি মাটিটো দখল কৰিব বিচাৰিছ কেছ কিয় কৰিলা? কেছ কৰিব নালাগিছিলে। তেওঁৰ মাটিখিনি যেতিয়া তেওঁ দখল ল'বলৈ যায় আপোনালোকে দলে বলে গৈ কেনে তেওঁক মানে শাৰীৰিকভাৱে মাৰধৰ কৰে। না এইটো কমপ্লিটলি মিছা কথা। আপোনালোকে যোৱাকালি হয়তো চাইছে গোটেইখিনি বেৰ আমিতো কাটা নাই। আইন হাতত কোনে তুলি লৈছে? অলৰেডি কেছ ঢালিগাঁও থানা ডিষ্ট্ৰিক্টৰ হং অৱস্থাত আছে। হয়তো 107 ধাৰা হয়তো অলৰেডি হয়তো এটা পঠাই দিছে। মিছা কথা। আনন্দবাদটো সেই মাটিখিনি নুৰুল হকে দি যোৱা নাই। সি নিজে ইচ্ছা কৰি যাই পেলাই নিজে নামত তুলি লৈছে। আৰু সেই মাটিটো ইতিমধ্যে মাটিটো আমি আগতে বখৰা কৰি দিছিলো। তাতে মোৰতো শ্বেয়াৰ নাই। তাতে আপোনালোকে যে আনৰে যে কৈ আছে সেই মাটিটোত একাপ বৰালি মাষ্টৰ তাতে শ্বেয়াৰ আছে নেকি? ORS মোৰ নামত কেছ, চিভিল কেছ টুকাইছে, CR কেছ টুকাইছে, মোৰ তাতে শ্বেয়াৰ নাই। সেই আনৰা ব্যৱহাৰ 1 বিঘা 83 লেচা মাটিত মোৰ শ্বেয়াৰ আছে নেকি? শ্বেয়াৰ নাই। মোৰ শ্বেয়াৰ নাই। অথচ মানে মোক মানসিকভাৱে আৰ্থিকভাৱে ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ চলাইছে। তাৰ ফলত নেকি আজি মোৰ এগেইনষ্টত এইখিনি মানে বাতৰি সম্প্ৰচাৰ কৰিবলৈ সিহঁতে বাধ্য হৈছে। মই মিডিয়াৰ বন্ধুসকলক মই ক'বলৈ অনুৰোধ কৰিছো এইটোৱে যে চাওক, আজি অভিযোগ কৰাটো ডাঙৰ কথা নহয়। আপোনালোকে যিটো অভিযোগ আনিছে বা তেখেতসকলে যিটো কৈছে গোটেইখিনি সম্পূৰ্ণ মিথ্যা। আৰু মই যুক্তি সহকাৰে আপোনালোকক প্ৰমাণ সহকাৰে মই আপোনালোকক দেখুৱাইছো। আনৰ বেতে কেছৰ কথা কোনোদিন কোৱা নাই। কালি ষ্টেটমেণ্টত কেছৰ কথা কোৱা নাই। নিজে কেছ কৰিছে এই মাটিৰ এগেইনষ্টত। টাইটেল শুট কেছ চলিছে, সেইটো কোৱা নাই। কিয় নকলে? ই কেতিয়াও একবাৰো কোৱা নাই যে নিজে কেছ কৰিছে। যি কি নহওক, আৰু যিকেইজনে ষ্টেটমেণ্ট দিছে, বিৰাজ মোহন বসুমতাৰী ষ্টেটমেণ্ট দিছে। আৰু আমাৰ গাঁৱত মুছলিম মানুহ নাই নেকি? কি শিল্পতাৰ মানুহ? আমাৰ গাঁৱত ওচৰ-পাজৰ মানুহ নাই নেকি? সমাজ আছে, তাতে বিভিন্ন ৰকমৰ মানুহ আছে, ওচৰ চুবুৰীয়া আছে। আমাৰ মাটি বাৰী কি হয়? আত্মীয় ওচৰৰ মাজতে ভাগ বতৰা হয়। সেই মানুহখিনি জানে। তুমি কি জানা ভাই বিৰাজ? তুমি কি কাম কৰা সেইটো আমি জানো। একেবাৰে মাটিৰ দালালি নকৰে। একেবাৰে শিক্ষক, আদৰ্শ শিক্ষক। মাটিৰ দালালি কোনে কৰে? এতিয়া চাৰ্কলত গ'ল গম পোৱা যাব। একাব্বৰ বহি আছে, বিৰাজ মোহন বহি আছে চাৰ্কলত। আপোনালোকে যাওক, মিডিয়া পাৰ্চন আপোনালোকে যাব পাৰে। এইবিলাক আপোনালোকৰ আমাৰ কাম নহয়। কোনে মাটিৰ দালালি কৰি আছে আপোনালোকে ধৰিব পাৰিব। মোক ধৰি লাভ নাই। ছাতিৰ গাঁৱত মাটিৰ দালাল নাপাব, আপোনালোকে চাৰ্কলত গ'লে মাটিৰ দালাল পাব। গতিকে বিৰুদ্ধে এইটো মই খুব এটা অন্তৰত দুখ পাইছো। আচলতে মই যুক্তি সহকাৰে কথাখিনি দাঙি ধৰিলো। মই আপোনালোকক মিডিয়া বন্ধুসকলক মই আহ্বান জনাম যে যোৱাকালি যিটো বাতৰি প্ৰচাৰ হ'ল, মোৰ বিৰুদ্ধে যি 2-4 কথা কোৱা হৈছে, দালাল মাফিয়া, মাটিৰ মাফিয়া বুলি কোৱা হৈছে, এইখিনি সম্পূৰ্ণ ভুল এটা তথ্য দাঙি ধৰা হৈছে। এইখিনি কথাই আপোনালোকে হয়তো চালি জাৰি চাই পেলাই মই যে আদৰ্শবান শিক্ষক হয়, সমাজত মোৰ যে এটা মানে প্ৰতিষ্ঠিত ব্যক্তি হয়, সেই সম্পৰ্কে বা নুৰুল হকৰ যিখিনি মাটিৰ তথ্য আপোনালোকক তথ্য সহকাৰে মই আপোনালোকক যুক্তি সহকাৰে দাঙি ধৰিছো। তো মই আৰু এতিয়া মিডিয়া ভাইসকলক মই প্ৰশ্ন কৰিব খুজিছো, আপোনালোকৰ এই নুৰুল হকৰ মাটিৰ ওপৰত আৰু যদি কিবা প্ৰশ্ন সুধিব লগা আছে আপোনালোকে সুধিব পাৰে। মই যিকোনো স্পষ্টীকৰণ দিবলৈ মই প্ৰস্তুত আছো।